দাদা দাদা ফাকুৱা লওক দাদা একদম নেচাৰেল একোৱে অসুবিধা নাই 5 পেকেটত কিমান হ'ব 100 টকা আপোনাক 90 টকাতে দিম 50 টকা দিম নাই দাদা নোৱাৰিম বহুত লোকচান হ'ব যদি দিবই নোৱাৰা মাতিছিলি কেলে তহঁতৰ এয়াই প্ৰব্লেম ন বাটৰ কাষত বহিবি আৰু মানুহবোৰক মাতি থাকিবি বস্তুটো দিবই নোৱাৰা কাম নাই কেৱল এই জিনিসটা দিয়া এইটো লওক দাদা আচ্ছা কিমান হলো ভাইটি দাদা 60 টকা এইটো লোৱা খুচুৰা নাই যে একো নাই দিয়া ৰাখি থোৱা পিছে তোমাৰ এনেকৈ অসুবিধা নহয় নেকি এটা ভাল ৰুম চুম লৈ দোকান দিব পাৰা দেখোন আমাৰ ৰুম ল'বলৈ পইচা নাই ঘৰত মা দেউতাই হাজিৰা কৰে আৰু ময়ো উঠিলে মাজে মাজে উৎসৱ পাৰ্বণ আহিলে দোকানখন এই ধৰক ফাকুৱাৰ সময়ত ফাকুৱা দেৱালী আহিলে ফটকা এনেকৈয়ে আৰু সৰু সুৰাকৈ চলাই আছোঁ হ'ব দিয়া থাকিবা ভালে ভালে ক'ৰ পৰা আহিলি তই গুৱাহাটী গৈছিলোঁ আহিছোঁ তই ফাকুৱা আনিলি ফাকুৱা আনিলোঁ ঘৰত নিব দিছে ক'ৰ পৰা আনিলি এই ল'ৰাটো যে বহে দোকান এখন তাতে ল'লোঁ ইয়াৰ পৰা তোৰ একো ষ্টেণ্ডাৰ্ডে নাই বে তই ইমান ডাঙৰ মালিক এটা হৈ কিনে তই ইয়াৰ পৰা বজাৰ কৰিছ মই নিকিনো তাৰ পৰা কিয় তাত কি বহুত দাম লয় বস্তুবোৰ এটা কথা চা ভাই সিহঁতো মানুহ আমিও মানুহ অৱশ্যে আমাৰ দৰে মানুহে যদি সিহঁতক সহায় নকৰোঁ তেন্তে কোনে কৰিব টকা পইচাৰে সহায় কৰিব নোৱাৰিলেও সিহঁতৰ পৰা মাল কিনিতো সহায় কৰিব পাৰিম ফাকুৱা ৰঙৰ উৎসৱ এই ৰং সকলোৰে বাবে সিও এটা আশাত বহি আছে আমি যেনিবা 2 পেকেটমান ফাকুৱা কিনি তাৰ মুখত হাঁহি বিৰিঙাবৰ চেষ্টা কৰিছোঁ তাত ভুল কি হ'ল টকা থাকিলেই ধনী নহয় ধনী হ'বৰ বাবে এটা ডাঙৰ মন লাগিব আনক সহায় কৰিব পৰা এখন হৃদয় লাগিব বুজিলি তই ঠিক কথা কৈছ ভাই তই ইয়াতে থাকিবি মই তাৰ পৰা 5 পেকেট ফাকুৱা কিনিলোঁ 5 পেকেট দি দিয়া খুচুৰা নাই যে একো নাই ৰাখি থোৱা